নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ এক অন্য ভিডিঅ'লৈ। আজি আমি পঢ়িম আৰু শুনিম গড় আৰু হাতীৰ কাহিনী। এসময়ত কাজিৰঙা অভয়াৰণ্যত লখিমী নামেৰে এজনী গড় আছিল। তাই বৰ শান্ত আৰু নম্ৰ। তাই ডাঠ অৰণ্যৰ মাজত অকলে অকলে সেউজীয়া ঘাঁহ বন খাই ঘূৰি ফুৰে, কাকো আমনি নকৰে। ইমান নিৰীহ প্ৰাণীবোৰক বাৰু চিকাৰীবোৰে কেনেকৈ গুলিয়াই মাৰে? সিহঁতৰ অলপো দয়া মৰম নালাগেনে বাৰু? সঁচাকৈ এই জন্তুবোৰ দেখিলেই ভাল লাগি যায়। ইহঁত আমাৰ আপুৰুগীয়া সম্পদ। এই সম্পদসমূহ যাতে নিধন হ'ব নোৱাৰে তাৰ কাৰণে সকলোৱে মিলি চেষ্টা কৰিব লাগে। এদিন লখিমী নামৰ গড়জনীয়ে দেখিলে অৰণ্যৰ আনটো মূৰত এজনী হাতী অকলে অকলে ঘূৰি ফুৰিছে। তাইৰ নাম ভৱানী। তেতিয়া গড়জনী ভৱানী নামৰ হাতীজনীৰ ওচৰ চাপি আহি ক'লে, বাই, কিমাননো আৰু এনেকৈ অকলে অকলে দিন কটাবা? আমি দুয়ো সখী পাতো আহা। আমাৰ জীৱনৰ ভৰসাই নাই। কোন মুহূৰ্তত চিকাৰীৰ হাতত প্ৰাণ যায় ক'বই নোৱাৰি। গতিকে যি কেইদিন জীয়াই থাকোঁ সেইকেইদিন হাঁহি মাতি মিলিজুলি দিন কটাম। কথামতেই কাম। এনেকৈ দুয়োজনীয়ে সখী পাতিলে আৰু হাবিৰ মাজত উমলি জামলি ঘাঁহ বন খাই ফুৰিবলৈ ধৰিলে। আন এদিনৰ কথা, ভৱানী নামৰ হাতীজনীয়ে লখিমীক ক'লে, তুমি বৰ গহীন, তুমি বাৰু একেবাৰে নাহাঁহা নেকি? তেতিয়া লখিমীয়ে ক'লে, সখী কিয় তেনেকৈ ক'লা? পৰীক্ষা চাবা? তেতিয়া ভৱানীয়ে ক'লে, ঠিক আছে, মই আজি হহুৱামেই হহুৱাম। আমি এনেকৈ হাঁহি হাঁহি জীয়াই থাকিম। এই বুলি ভৱানীৰ সুৰডালেৰে গড়জনীক ভাকুত কুটাই দিলে। কি আচৰিত! লখিমী একেবাৰে নীৰৱ আৰু নিতাল। তাই যেন একোৱেই ক'ব নোৱাৰে। তেতিয়া ভৱানীয়ে লখিমীক কঠুৱা বুলি ধিক্কাৰ দিলে। এনেকৈয়ে দিন গৈ মাহ উকলিল। ইয়াৰ ছমাহমানৰ পিছত লখিমীয়ে অকলে অকলে খেল খেলাই হাঁহি আছে। ভৱানীয়ে দূৰৰ পৰা দেখি আচৰিত হ'ল আৰু মনতে ভাবিলে কি বা হ'ল। তেতিয়া ভৱানীয়ে ক'লে, কি হ'ল অ' লখিমী? লখিমীয়ে একো উত্তৰ দিব পৰা নাই, মাথোন হাঁহিয়ে আছে। তেনেতে ভৱানীয়ে ভাবিলে, ইয়াৰ পৰা যোৱাই ভাল হ'ব, নহ'লে এই কি কৰে ঠিক নাই। এনেতে লখিমীয়ে ক'লে, সখী নাযাবা ৰ'বা, তুমি মোক এদিন কঠুৱা বুলি ভাবিছিলা নহয়, এতিয়া গম পালা? সেইকাৰণে একো নজনাকৈ কাকো একো ক'ব নালাগে। মোৰ গাৰ ছাল ইমানেই ডাঠ যে ছমাহৰ আগৰ ভাকুত কুটনিৰ সুৰসুৰণি আজিহে উঠিছে। তেতিয়া ভৱানীয়ে বাগৰি বাগৰি হাঁহিবলৈ ধৰিলে। এনেতে অলপ দূৰত গুলীৰ শব্দ হঠাতে শুনিবলৈ পালে আৰু দুয়ো ভয়তে দৌৰিবলৈ ধৰিলে। গুলীৰ শব্দ খাম কটাত দুয়োৰে অৰণ্যৰ সকলো জীৱ জন্তুক গোট খুৱাই এখনি সভা পাতিলে। সভাৰ মূল উদ্দেশ্য হৈছে যধে মধে কোনো জন্তুকে নৰপিশাচে হত্যা কৰিব নোৱাৰিব। সিহঁতৰ জীৱনৰ নিৰাপত্তা লাগে। সদৌ শেষত ভৱানীয়ে অভয় দিলে যে সিহঁতে আজিৰে পৰা সকলো জীৱ জন্তু হাঁহি হাঁহি মিলাপ্ৰীতিৰে জীয়াই থাকিব। চোৰাং চিকাৰীৰ হাতত যাতে সিহঁত অকালতে নিধন নহয় তাৰ বাবে সিহঁতে চৰকাৰৰ ওচৰত টানি আবেদন জনাব। বন্ধুসকল, আজিলৈ ইমানেই। যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।